গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ব্লগ ভিডিঅ'লৈ। আৰু আজি হৈছে শুক্ৰবাৰ। সকলোলৈকে দীপাৱলী আৰু কালী পূজাৰ বহুত বহুত শুভকামনা জনালোঁ। আজি বা আৰু মই গৈছিলোঁ অলপ শ্বপিং কৰা হ'ল বাৰু, আপোনালোকক দেখুৱাম ভাবিছোঁ। এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰোঁ, তেনেহ'লে আগলৈ চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া সকলোখিনি বস্তু মই উলিয়াই লৈছোঁ। যিখিনি আনিছোঁ বহুত বস্তু নহয়, যিখিনি অনা হৈছে সেইখিনিয়ে বাৰু। দীপাৱলীত সকলোৱে যিখিনি ব্যৱহাৰ কৰে সেইখিনিয়ে ভাবিছোঁ আনিছোঁ। যিহেতু আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ, তেনেহ'লে চাওঁ আহক বায়ে মইনো আজি কি বজাৰ কৰি আনিলোঁ। এযোৰ বায়ে ঘৰৰ কাৰণে লৈছে, আৰু আমি থাকোঁ যিহেতু ৰুমত, এইযোৰ বায়ে ঘৰৰ কাৰণে লৈছে। আৰু এই গছ হ'ল বন্তি, ধূপ ধোৱা, আৰু কিবা সৰুকৈ ঘট হ'ব পাৰে, কি নাজানো মই নামটো। এযোৰ লৈছে। তাৰপিছতে এইবোৰ বাৰ ছোৱালীৰ কাৰণে, আৰু এইটো জগমগ, ইয়াতো আপোনালোকে লোৱাই, এইখিনিয়ে আৰু এতিয়া মই সোমাইছোঁ কিটচেনত। বায়ে মাংস বনাই ৰাখিছে, কি বনাই ৰাখিছে চাওঁ। আৰু এইখিনি মাংস মোৰ কাৰণে, এইখিনি খাচী, আৰু বায়ে খাচী নাখায়, সেইকাৰণে বাৰ কাৰণে এইখিনি ব্ৰইলাৰ মাংস। তেল দেখিছেনে নাই, একদম দেখি মোৰ কিবাকিবি লাগি গৈছে। মোৰখিনি বাৰু ইমান হোৱা নাই, ঠিকে ঠাকে আছে। আৰু এয়া ভাত বাঢ়ি ৰাখিছে বায়ে, এখন বাৰ কাঁহী ভাত বাঢ়ি ৰাখিছে, দেখিছে নাই, লগত বিহ জলকীয়া আৰু নেমু লৈ লৈছে। আৰু এতিয়া ভাতখিনি খাই কৰি আপোনালোকক বাৰু লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। সেই গাইজ, কালি সিমানখিনি ভিডিঅ' কৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ ঘূৰি পকি আহি বহুত ভাগৰ লাগিছিল। সেইকাৰণে ভাত পানী খাই বাৰু শুই গ'লোঁ। আৰু আজি ভাবিছোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ, যিহেতু বেছি দীঘলীয়া হৈ যাব, সোনকালে শেষ কৰিব লাগিব। আৰু আজি যিহেতু দীপাৱলী, আৰু মই ভাবিছোঁ এটা ৰংগোলী বনাম। ৰংগোলীটো কেনেকৈ বনাওঁ সেইখিনি বাৰু আপোনাৰ লগত নেদেখাওঁ, কাৰণ মই ইমান ভালদৰে নাজানো। প্ৰথমবাৰ বনাম, যদিহে ভাল হয় তেতিয়াহ'লে বাৰু আপোনালোকৰ লগত মই সেইটো শ্বেয়াৰ কৰিম। যদি বেয়া হয় তেতিয়াহ'লে শ্বেয়াৰ নকৰোঁ। তেতিয়াহ'লে পলম নকৰি ৰংগোলীটো বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। সৰু সুৰাকৈ ৰংগোলী এটা বনোৱা হৈ গ'ল বাৰু। এইটো ৰাতি ইয়াতে অলপ চলপ ডেক'ৰেশ্যন দি আপোনালোকক বাৰু দেখুৱাম, কেনেকুৱা লাগিছে বাৰু ক'বচোন। আৰু ইয়াতকৈ বেছি ডিজাইন মই নাজানো, যেনেকৈ জানো তেনেকৈ বনাইছোঁ বাৰু। কেনেকুৱা হৈছে জনাবচোন। সেইটোৱে আছিলে মই বনোৱা ৰংগোলী, প্ৰথমবাৰ বনাইছোঁ। কেনেকুৱা হৈছে জনাব, ইমান ভালদৰে বাৰু নাজানো। আৰু এতিয়া 2টা বাজিব হ'ল, মোৰ ডিউটি ওলোৱা টাইম হৈ গ'ল। ডিউটি ওলাই কৰি আপোনালোকক লগ পাই আছোঁ। ডিউটিলৈ যোৱা টাইমত ভিডিঅ' কৰা নহ'ল, এতিয়া আহি মাত্ৰ পাইছোঁ। আৰু আনিছোঁ কেণ্ডেল, তাৰপিছতে কলগছ আৰু 2টা চকৰি। সেয়া হৈছে মোৰ দিৱালী, এনেকৈ আৰু মোৰ। আৰু অথনি যিটো বনাইছিলোঁ ৰংগোলী, তাত মই মম দিয়ে অলপ চলপ যি পাৰোঁ ডেক'ৰেশ্যন কৰিম, আৰু আপোনালোকক বাৰু দেখাম, চাই থাকক। টিকলু কেণ্ডেলছবোৰ জ্বলাই দিছোঁ। একেবাৰে জ্বলাই আপোনালোকক দেখাই আছোঁ। আৰু মোৰ সৰু সুৰা দেৱালী এইটোৱে, লাইট অফ কৰি আপোনালোকক দেখাই আছোঁ। মোৰ ৰুমৰ সৰু দেৱালী এইটোৱে। মোৰ সতে এনেকৈ অলপ দেখাই দিছোঁ। এয়া টিকলু ৰংগোলী, টিকলু কেণ্ডেলছ, ইমানখিনিয়ে মোৰ দেৱালী। শেষ কৰিম আজিৰ ভিডিঅ'টো, চাই থাকিব আগলৈ ভিডিঅ'ত। সকলোখিনি হৈ গ'ল। এতিয়া ৰুমৰ কাষৰ ভাবীজনীয়ে দিছে এইখিনি। বিহাৰী মানুহ হয়, তেখেতসকলে দেৱালীত বহুত কিবাকিবি বনাই খায়, আৰু মোক দিছে ইমানখিনিতো মই খাব নোৱাৰোঁ বাৰু, যিমানখিনি পাৰোঁ খাম। তাৰপিছতে বাৰু ভিডিঅ'টো সামৰণি মাৰিম, চাই থাকক ভিডিঅ'টো।
এতিয়া মই খাই লওঁ, খাই কৰি লৈ আপোনালোকক লগ পাই আছোঁ। খোৱা বোৱা সকলোখিনি হৈ গ'ল আৰু এতিয়া 10টা বাজিল। ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম। কেনেকুৱা লাগিল বাৰু আজি ভিডিঅ'টো? যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই।